নাই ইহঁতে আহি পেলাই গোটেই কমাৰৰ মানুহ আহি পেলাই ইহঁতক ফাইট কৰি দিয়ে গাড়ীটো ওলাব কাৰণে ইহঁতে কোন এইটো আমাৰ সমাজৰ প্ৰেচিডেণ্ট মুছাৰফ আৰু বহুত মানুহ আছে ৰাজু ছোটু মোটু সিহঁতে আহি পেলাই গোটেই ঘৰত সোমাই পেলাই 50-60টা মানুহ সোমাই যায় মাইকী মানুহ আমি চবে হামলা কৰি দিছোঁ এতিয়া আমি যেনে তেনে কৰি পেলাই আহিছোঁ পাছত ছাৰে গৈছে ছাৰে গৈছে আপোনাৰ ল'ৰাটো কিহৰ কাৰণে এৰেষ্ট কৰিছে সেইটো তেনে লগাই দিছে কি তই ড্ৰাগছ খায় কি লগাইছে সেইটো নাখায় সেইটো তেনে গাড়ীত কি লগাইছে আপোনাৰ গাড়ীখনত এণ্টি কৰাপশ্যনৰ বেনাৰ এটা লাগি আছে সেইটোতো ক্ৰিমিনেল আমি প্ৰেচিডেণ্ট অফ আছাম আমাৰ আছিলে ID দিয়া আছে এইটো আমাৰ পাৰমিশ্যন আছে এটা কথা এইটো NGO আপোনালোকে NGO এটা বুলি কৈছে কিন্তু অলৰেডি এক্সপায়াৰ হ'ল এইটো বনিবলৈ যায় তো এক্সপায়াৰী হৈ গ'লে আকৌ আহে এইটো আমাৰ গাড়ীত লগোৱা নাই ৰখা আছে ন সিহঁতেতো যেনেকৈ কৰি দিলেতো নাই গাড়ীৰ ভিতৰত আছে ন থেংক ইউ নাই ইহঁতে আহি পেলাই গোটেই কমাৰৰ মানুহ আহি পেলাই ইহঁতক ফাইট কৰি দিয়ে গাড়ীটো ওলাব কাৰণে ইহঁতে কোন এইটো আমাৰ সমাজৰ প্ৰেচিডেণ্ট মুছাৰফ আৰু বহুত মানুহ আছে ৰাজু ছোটু মোটু সিহঁতে আহি পেলাই গোটেই ঘৰত সোমাই পেলাই 50-60টা মানুহ সোমাই যায় মাইকী মানুহ আমি চবে হামলা কৰি দিছোঁ এতিয়া আমি যেনে তেনে কৰি পেলাই আহিছোঁ পাছত ছাৰে গৈছে ছাৰে গৈছে আপোনাৰ ল'ৰাটো কিহৰ কাৰণে এৰেষ্ট কৰিছে সেইটো তেনে লগাই দিছে কি তই ড্ৰাগছ খায় কি লগাইছে সেইটো নাখায় সেইটো তেনে গাড়ীত কি লগাইছে আপোনাৰ গাড়ীখনত এণ্টি কৰাপশ্যনৰ বেনাৰ এটা লাগি আছে সেইটোতো ক্ৰিমিনেল আমি প্ৰেচিডেণ্ট অফ আছাম আমাৰ আছিলে ID দিয়া আছে এইটো আমাৰ পাৰমিশ্যন আছে এটা কথা এইটো NGO আপোনালোকে NGO এটা বুলি কৈছে কিন্তু অলৰেডি এক্সপায়াৰ হ'ল এইটো বনিবলৈ যায় তো এক্সপায়াৰী হৈ গ'লে আকৌ আহে এইটো আমাৰ গাড়ীত লগোৱা নাই ৰখা আছে ন সিহঁতেতো যেনেকৈ কৰি দিলেতো নাই গাড়ীৰ ভিতৰত আছে ন থেংক ইউ